बीटीसी सेक्रेटारियेटनि गाहाय हाबग्रा गेटआव दिनै प्रमद बर' दैदेननाय बीटीसी सोरखारा हरखाब गोख्रों राहा लायो जायनि जाउनाव फुंनि थिखानाय सम 10 रिंगा बारनानै फैनाय मावख'गिरि साख्रि आवलाफोरा गोनो गोथो जायो। गोबावजों फैनाय साख्रि आवलाफोरखौ गेटआव हाबनायाव होबथायो। गोख्रों थाथायाव थानाय बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा আজিকালি নহয় মই 11টা বজাত কৈ দিম বাহিৰত থাকিব দিব যিখিনি সোমাইছে যিখিনি সোমোৱা এইটো সোমাব নিদিব ইফালেও বন্ধ কৰি দিব আপুনি খালি ইএম আহিলে দৰ্জা খুলি দিব চাব ইএমৰ লগত তাতকৈ বেলেগ মানুহ নোসোমায় ঠিক আছে হা আৰু খুলিলে কৈ দিব আজিৰ পৰা যোনে 10টা বজাত নাহে সিহঁতে আৰু ডিউটি কৰিব নোৱাৰে হা যিদিনা লেট কৰি মানে যদি ছুটি নলয় তাৰ সদায় দৰমহা কটা যাব ঠিক আছে আৰু একেবাৰে 3 দিন যদি সি কৰে ই ছাছপেণ্ড হ'ব কৈ দিব খুলি নিদিব কিন্তু সরকার কর্মচারী 10টা Ustadi sigaw subi bawang. एसोसिएशन गैया होमबा एसोसिएशन Doi एसोसिएशनखौबो देम खालामना दोनजोबो बिसोरो एसे बुंनो दे আমি একো নোটিছ দিয়া নাই পোৱা নাই একো পোৱা নাই যোৱাকালি যেনিবা এটেণ্ডেঞ্চ লৈ গৈছিল সেইটো বুজি পাইছোঁ সেইকাৰণে আমি আজি 10টা 10ত আমি এইখিনি আহি পাইছিলোঁ তো দেখা পাওঁ আমাৰ ষ্টাফবিলাক চব বাহিৰত আছে গতিকে উপায় নাই আমি ষ্টাফবিলাকৰ লগতে আছোঁ এতিয়া গম পালোঁ আমাক মানে 10টাৰ আগতে সোমাব লাগিছিলে কিন্তু আমিতো আগতে নোটিছ পোৱা নাই সেইটোৱে আৰু ট্ৰেইনিং চলি আছে হয় কিছুমানে আমি ট্ৰেইনিংটো কিছুমানে 9টাৰ পৰা 11টা হয় আৰু তেওঁলোকে 11টা আৰু 11:30 মানত অফিচ আহি পায় তাৰপিছত আৰু কিছুমানৰ 3টাৰ হেৰি হয় 4টাৰ পৰা 6টালৈকে ট্ৰেইনিং দিছে আজিকালি 6টা হ'লেতো আৰু ৰাতিয়ে হয় নহয় সন্ধিয়ালৈকে গতিকে তেওঁলোকে যায় 3টা বজাত ওলাই যায় আৰু সিম প্ৰমদ বৰে ক'লে যে যোনে 10টাৰ আগত নাহে তেখেতক ছাছপেণ্ড কৰা হ'ব আৰু চাকৰি 3 দিন যদি এবচেণ্ট কৰে অফিচৰ পৰাই কিবা ছাছপেণ্ড কৰা হ'ব বুলি আপোনাৰ মন্তব্য কি আগবাঢ়িব বাইদেউ এতিয়া আমাৰ এছ'চিয়েশ্যন আছে হেৰি বিটিচি এমপ্লয়ীবিলাকৰ এতিয়া তেওঁলোকে যি ব্যৱস্থা লয় আমি সেইটো চাব লাগিব চালি জাৰি আৰু ছাৰে এতিয়া কেনেকৈ ছাছপেনশ্যন কৰিব সেইটোতো তেওঁৰ কথা গতিকে আমিতো আৰু চৰকাৰক আমিতো এতিয়া প্ৰমোদ বড়ো ছাৰ চিফ আহিছে আমি যোনে চিফ নাহক কিয় আমিতো তেওঁলোকৰ যিটো অৰ্ডাৰ কৰে আমিতো সেইটো মানিব লাগিব ন সেইটোৱে এতিয়া আপোনালোকে দেখা পালে যে 10টা বজাত আমি যেতিয়া দৰ্জাটো বন্ধ কৰি দিলেও বহুতখিনি বিষয়া এতিয়াও বাহিৰত আছে ইয়াৰ প্ৰমাণটো হৈ গ'ল যে তেখেতসকলে ইচ্ছামতে ডিউটিত নাহে ইচ্ছা কৰিয়ে ডিউটিত নাহে আৰু এটা গভৰ্ণমেণ্ট অফিচ এনেকৈ কেনেকৈ চলিব আৰু ইমান বছৰৰ পৰা তেখেতসকলে নিজৰ ইচ্ছামতে কামবিলাক কৰি আহিছে কেতিয়াবা 10টাত আহে 11টাত আহে কেতিয়াবা মানে 12টা 1টাত গুচি যায় क'क्राझारनिफ्राय गपाल प्रसाद समनि रादाब।